আজি ৰাতিপুৱা 9টা বজাৰ পৰা আমাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গুড মৰ্ণিং ক'লো। গুড মৰ্ণিং। ইয়াত দেখিছেনে কাপোৰ, এয়া 3দিন 4দিন ধৰি কাপোৰে শুকোৱা নাই, ইয়াতে ৰ'দ ওলোৱা নাই। আজি উঠি বহুত ভাল লাগিছে, আজি উঠি ৰ'দ দেখা পাইছোঁ, বহুত ভাল লাগিছে। তো আজি এইবিলাক চব শুকাব লাগিব এতিয়া। চাই দেখিব ফ্লগটো কি কি কৰোঁ দেখাই দেখিব আপোনালোকে। বাই বন্ধু, বাই। হেল্ল' ফ্ৰেণ্ডছ, মই লিপি শৰ্মাৰ মোৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভালেই। আৰু এয়া দেখিছেনে কাপোৰবিলাকৰ কথাটো ক'লোঁ, এই 3-4 দিন ধৰি কাপোৰ নুশুকাই হৈছে। ইয়াত তেনেকৈ অকণমান সময় বাহিৰত ওলাই দিওঁ, তাৰপিছত ঘৰৰ ভিতৰতে ৰাখিব লাগে। আৰু বাহিৰত থৈ দিলে বেছিকৈ ভিজিয়ে যায় মানে কাপোৰবিলাক যে। ইয়াতে বহুত কুঁৱলী বৰষুণ পৰাৰ নিচিনা পৰি থাকে। দিল্লীত বহুত ঠাণ্ডা হৈ আছে আৰু সূৰ্যৰ পোহৰ দেখাই নাপাওঁ। আৰু আজি অলপমান পোহৰ ওলাইছে, আজি এইবিলাক চব মেলি দিব লাগিব। আৰু এতিয়া 9টা বাজি গৈছে। মই ৰাতিপুৱা বাঢ়ি কামবিলাক কৰি পেলাই গা পা ধুই আহিছোঁ। আৰু হাজবেণ্ড আৰু ল'ৰা দুটা এতিয়াহে উঠিছে, যিহেতু স্কুল বন্ধ দিছে, ঠাণ্ডাৰ বন্ধ। আৰু হাজবেণ্ডৰো আজি ডিউটি নাই, চ' এই মানে দেৰিকৈ উঠা হৈছে। মই দেৰিকৈ উঠিলোঁ এইকেইদিন, আৰু অলপ দেৰিকৈ উঠিব পাৰিছোঁ বাৰু। আৰু আহি গা পা ধুই আহি গ'লোঁ পাকঘৰত। প্ৰথমতেতো ৰাতি ধুই থোৱা বাচনবিলাক ভালকৈ থৈ দিলোঁ। তাৰপিছত আৰু আজি দেৰি হৈছে যিহেতু হালকা ফুলকা নাস্তা কিবা এটা বনাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকৰ যদি কেতিয়াবা ৰুটি ভাতৰ সলনি কিবা লাইট বস্তু খাব ইচ্ছা যায় ন ব্ৰেকফাষ্টত, তো এইটো খাব পাৰে। চিৰা প্ৰথমতে ধুই ল'লোঁ জোখমতে, তাৰপিছত তেলত অজৱাইন, জিৰা আৰু পিঁয়াজ জলকীয়া দি পেলাই চিৰাখিনি ভাজি লৈছোঁ। আৰু তাৰে আগতে ক'বই পাহৰিছিলোঁ, বাদাম কেইটামান ভাজি লৈছোঁ। ইয়াত বাদাম দিলে খুব ভাল লাগে। আৰু আপোনালোকে ভেজিটেবলো দি দিব পাৰে, বিন, গাজৰ, আলু। মই এতিয়া আৰু দেৰি হৈছে কাৰণে এনেকৈ বনাই দিলোঁ। বাদামটো দিলে মানে এনেও ভাল লাগে। আৰু এয়া অলপমান ভাজাৰ পিছতে কেঁচা পিঁয়াজ ওপৰত দি দিলোঁ, জলকীয়া, তাৰপিছত ধনিয়া অকণমানেই আছিলে এইখিনি দি দিলোঁ কাটি, আৰু ভাজি ৰখা বাদামখিনি। তাৰপিছত আৰু অকণমান কেঁচা পিঁয়াজ দি দিছোঁ। পিঁয়াজটো অলপ বেছি হ'লে বেছি ভাল লাগে ইয়াতে পোহাত। আৰু এয়া আমাৰ নাস্তা ৰেডি হৈ গ'ল। আৰু এতিয়াতো আদা দিয়া আৰু তুলসী পাত দিয়া চাহকাপটো বহুত জৰুৰী হয় ৰাতিপুৱা, ৰঙা চাহকাপ, যিহেতু এতিয়া চৰ্দি কাহৰ ছিজন হয় ন, আৰু বহুত ভাল লাগে তেনেকৈ খাই। আপোনালোকে খায়নে জনাবচোন। আৰু এতিয়া দেখিছেনে এই পোহাখিনিৰ ওপৰত অকণমান ভুজিয়া দি দিছোঁ চটপটা কৰিবৰ কাৰণে, বহুত ভাল লাগে। তো আমি এতিয়া নাস্তা কৰি আহি ৰ'দটো এতিয়া ভালকৈ ওলাই গ'ল। গোটেই যিমান কাপোৰ পৰি আছিলে ন, সেমেকা কাৰ্পেটবিলাকো লৈ আহিছোঁ, গোটেই কাপোৰবিলাক ওলাই আনিছোঁ। আৰু আজি চাটখন গোটেই খালী হৈ আছিলে, মানে মানুহ নাছিলে, সিহঁতে ঘৰত গৈছিলে। চ' আমি যিমান পাৰোঁ কম্বল পাতি চব ওলাই দিছোঁ। অকণমান সেমেকা হৈ থাকিলেও মানে কম্বলবিলাক গৰম নালাগে ন, ত' এইবিলাক ওলাই দিছোঁ গোটেই। আৰু ল'ৰা দুটাও আজি বহুত দিনৰ মূৰত ৰুমৰ বাহিৰত ওলোৱা বুলি ক'ব পাৰি। চাটতো মানে এনেতো স্কুল পাতি যাব লগা নাই, আৰু বাহিৰতো ক'তো যোৱা নাই। চাটত আহিবৰ কাৰণেও ইমান ঠাণ্ডা হাৱা লাগি থাকে। আজি ৰ'দ ওলোৱাৰ কাৰণে লৈ আহিছোঁ দুয়োটাকে। আৰু এয়া দেখিছেনে, এতিয়া কাপোৰ মেলি দি আহি এয়া আকৌ চাউলৰ টোপোলা ওলাই লৈছোঁ। চাউল ভাল কৰিম এতিয়া। মানে দাদা দুজনক চাউল আনিব দিছিলোঁ অসমৰ পৰা, যিহেতু এইবাৰো আমি বিহুত যাব নাপালোঁ। বহুত আশা কৰি আছিলোঁ যাব পাম বুলি, যাব নাপালোঁ। চ' পিঠাটো খাবই লাগিব ন, পিঠাটো মই য'তেই নাথাকোঁ কিয় পিঠাটো মই বনামেই, লাৰু পিঠা। আৰু ল'ৰা দুটাই নহ'লে কেনেকৈ গম পাব বিহুত কি কৰা যায় কি নহয়, হয়নে। আৰু মানে লাকিলি এইবাৰ বৰা চাউলো আহি গ'ল। মানে দাদা এজনক আনিব দিছিলে, এখেতৰ বন্ধু ঘৰত গৈছিলে, চ' আনিব দিছিলে। আৰু এজন দাদাই আলুৱা চাউলো লৈ আহিছিলে, যিটো নতুন ধানৰ চাউল হয়, ভাত খোৱা চাউল। আৰু দুটা চাউলে হৈ গ'ল, এতিয়াতো পিঠা খোৱাৰ কথাহে আৰু ন। আৰু এতিয়া আহিছোঁ পাকঘৰত। চাউলখিনি ভাল কৰি ভিজাই থৈ দিছোঁ। পিঠাগুড়ি খুন্দিব লাগিব আবেলিলৈকে। আৰু এতিয়া ভাত বনাব আহিছোঁ। ভাতত আজি ভাবিছোঁ আন্দা কৰি বনাম। আৰু এয়া দেখিছেনে চপাৰটো, এইকাৰণে দেখাইছোঁ। ইমান সুবিধা হৈছে ন এইটো লোৱাৰ পৰা। যদি আপোনালোকেও লোৱা নাই এবাৰ লৈ চাবচোন, বহুত ভাল হয়। চপাৰটো বেছি দামো নহয় আৰু বহুত হেল্প কৰে। যদি আপোনাৰ কোনো চব্জি কাটি দিয়া মানুহ নাই ন, চ' আপোনালোকেও ল'ব পাৰে মোৰ নিচিনা।
আৰু এয়া পিঁয়াজ বিলাহী চপাৰটোত সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত কণী বইল কৰি থৈ মানে বইল হ'ব দি থৈ গুচি গৈছিলোঁ মই ছাটৰ ওপৰলৈকে কাপোৰ দিব। আৰু কণী বইল হৈ আছিলে, ত' এফালে ভাত বহাই দিছোঁ আৰু এইখিনি আজি গ্ৰেভি টাইপ বনাই খাম বুলি ভাবিছোঁ। আৰু এতিয়া চাওকচোন, মই এটা কথা পাহৰি গ'লোঁ যে কেৰাহীত তেলত আগতে কণীকেইটা ভাজি ল'ব লাগিছিলে। আগতে নভজাকৈ মানে পাহৰি গ'লোঁ। বেলেগ এখন পেনত ভাজি ল'লোঁ কণীকেইটা তাৰপিছত তেলত শুকান গৰম মছলা দি পিঁয়াজখিনি আগতে ভাজি ল'লোঁ, জলকীয়াও দিছিলোঁ এটা, লৈ পেলাই বিলাহীও দি নিমখ দি সিজিবলৈ ৰাখি দিছিলোঁ। তাৰপিছত যিমান মছলা মানে জিৰা ধনিয়া আৰু মিট মছলা অকণমান দি পানীৰ সৈতে গুলি তাত দি দিলোঁ। ভালকৈ মছলাখিনি ভাজি ল'লোঁ দেখা ধৰণে। তাৰপিছত এয়া আলু দুটাও দিছিলোঁ মই কণীৰ লগত বইল হ'বৰ কাৰণে, তো আলু দুটাও দি দিলোঁ পিটিকি পেলাই তাত। আৰু এয়া কণী দি দিলোঁ শেষত, লাষ্টত হৈয়ে গ'ল। আৰু উতলি অহাৰ পিছত আমাৰ কণীৰ তৰকাৰী ৰেডি হৈ যাব। আৰু এয়া দেখিছেনে হৈ গ'ল। আৰু একদম উতলি হোৱাৰ পিছত শেষত দি দিব বাটাৰ বা ঘি অকণমান দি দিলে খুব ভাল লাগে খাবলৈ। মই ঘি দি দিছিলোঁ। আৰু ভাত হৈ গ'ল। এতিয়া পানী গৰম কৰিবলৈ লৈছোঁ, যিহেতু ঠাণ্ডাৰ দিন আৰু গৰম পানীটো লাগিবই খোৱাকৈ। বটলত ভৰাই থোৱাখিনি শেষ হৈ গ'ল, তো এতিয়া পানী গৰম কৰিব লৈছোঁ। আৰু আমি এতিয়া ভাত খাম দেই। আৰু এয়া মই কাঁহী পাত ওলাই লৈছোঁ। আৰু এয়া দেখিছেনে, মই চাউল তিয়াই থোৱা বুলি কৈছিলোঁ যে, এইখিনি মই ধুই পেলাই পানীটো যাবৰ কাৰণে দি থৈছোঁ। আৰু এতিয়া ভাত বাঢ়িছোঁ আৰু। খোৱা বোৱা শেষ হোৱাৰ পিছত এতিয়া আকৌ পাকঘৰ চাফা কৰা আৰু বাচন ধোৱা পাল নহয়নে? আৰু আমাৰতো সেয়ে কাম, এবাৰ বনোৱা খোৱা আৰু ধোৱা, বনোৱা খোৱা আৰু ধোৱা, কেইবাৰ যে ৰিপিট কৰি থাকিব লাগে ন। আৰু এতিয়া মই পাকঘৰটো চাফা কৰাৰ আগতে ধুই থোৱা বাচনবিলাক যিবিলাক শুকাই আছিলে, সেই বাস্কেটৰ পৰা নি পেলাই ড্ৰয়াৰত সোমাই থৈ দিলোঁ। তাৰপিছত আৰু পাকঘৰটো চাফা কৰিলোঁ অকণমান। আৰু এতিয়া মই এটা এটাকৈ আগতে ধুই থোৱা বাচনবিলাক থৈ আছোঁ। আৰু এতিয়া বাচন পাতি ধুই মেলি অলপ ৰেষ্ট কৰিম। মানে মই নকৰোঁ, ল'ৰা দুটা খোৱাৰ পিছত আকৌ মই ভিডিঅ'ৰ কাম কৰোঁ। তাৰপিছত আৰু লগ পাই আছোঁ দেই আপোনালোকক। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, আৰু এতিয়াতো চাহ নাস্তা এইবিলাকৰ সময়। আৰু এয়া মই আজি চাহৰ লগত খাম বুলি ভাজি লৈছোঁ মাখানাটো কেঁচাই খাব ভাল নালাগে ন, তো অকণমান ঘি দি ইয়াতে বাদামৰ সৈতে মাখানাখিনি অকণমান মানে এই মচমচীয়া হৈ যোৱালৈকে এনেকৈ ভাজি ল'বচোন। আৰু খুব ভাল লাগে খাই, ল'ৰা দুটাও খাই ভাল পায়, আৰু বহুত হেল্ডি স্নেক্স হয় এইটো। আৰু এয়া দেখিছেনে হৈ গ'ল। আৰু ল'ৰা দুটাক গাখীৰ দিলোঁ, আমি চাহ খালোঁ। এনেকৈ আমাৰ সন্ধিয়া আজি নাস্তা হৈ গ'ল। আৰু এতিয়া মোৰ পিঠাগুড়ি খুন্দিব আছে, মানে দুপৰীয়া খুন্দিম বুলি ভাবিছিলোঁ, কিন্তু ইহঁতে শুই থাকিলে যে খুন্দা নহ'লগৈ। আৰু এতিয়া মই এইখিনি পিঠাগুড়িখিনি খুন্দি আছোঁ। আৰু এতিয়া আকৌ বজাৰতো যাম বুলি ভাবিছোঁ। আজি শনিবাৰ আছিলে, আকৌ মানে শনিবাৰৰে ভিডিঅ' হয় এইটো। এয়া দেখিছেনে, মই বজাৰত আহিছোঁ। সদায় অহা নহয়গৈ বজাৰত, এইখন সাপ্তাহিক বজাৰ হয় আমাৰ কাষতে, শনিবাৰে বহে। আৰু আমাৰ তাতে যেনেকৈ দিনত বহে আমাৰ গাঁৱত, ইয়াতে সন্ধিয়াৰ পৰা বহে। আৰু সোনকালে আহিলে মানে ভাল মাছ পোৱা যায়, সেইকাৰণে আমি আগতে আহি পেলাই সোমাইছোঁ মাছৰ দোকানত। আমি এনেই বেলেগ বাৰত আমি মানে লোকেল মাছ খাব নাপাওঁ দেই। আমি য'ত আছোঁ মানে দিল্লীত, ইয়াত মানে মাছ মাংসৰ সুবিধাটো অকণমান কম। মাংস মানে চিকেনটো সদায় থাকে, কিন্তু মটন গাহৰি এইবিলাক অকণমান দিন লৈ মানে কৰে। আৰু মাছটো পোৱাই নাযায়। চালানী মাছৰ দোকান থাকে সদায়, কিন্তু লোকেল মাছৰ
দোকান মানে ইয়াতে বহে বজাৰৰ দিনাখন, তো ভিৰ লাগি গৈছে নৰ্থ ইষ্টৰ মানুহখিনি আমাৰ। আৰু আমিও গৈ প্ৰথমতে মাছ লৈ ল'লোঁ, আৰু বেছিকৈ লৈ লওঁ যিহেতু সপ্তাহত এদিনে খোৱা হয়, আৰু মানে 2 কেজিমান লৈ লৈছোঁ। তাৰপিছত আৰু এতিয়া আহিলোঁ শাক পাচলি ফল মূলত। শাক পাচলি ইয়াতে বহুত ধৰণৰ শাক পাচলি থাকে, চবখিনি পোৱা যায় আৰু আমাৰ অসমৰ দৰে। আৰু আমাৰ নৰ্থ ইষ্ট ছাইডৰ শাক পাচলিখিনিৰ কাৰণে এখন বা দুখনে দোকান থাকে, আৰু সেইখিনি বহুত মানে দাম হয়। আৰু এতিয়া দেখিছেনে আলু পিঁয়াজ লৈ ল'লোঁ আগতে, তাৰপিছত আৰু এতিয়া আহিলোঁ মই শুকান গৰম মছলা ল'বলৈ, মানে মোৰ ডাঙৰ ইলাচি শেষ হৈ গৈছিলে। ইয়াতে দেখিছেনে শুকান গৰম মছলা, আৰু এই যে গোটা গৰম মছলাবিলাক ইলাচি লং এইবিলাক এক্সট্ৰাকৈ থাকে মানে প্ৰত্যেকটো বস্তু। আৰু মছলা দোকানখিনি খুব ভাল লাগে মোৰ ইয়াতে, আৰু ইয়াৰ পৰাই মই এনেকৈ লৈ যাওঁ। আৰু ইয়াতে ফিংগাৰ পাপৰ চয়াবিন এইবিলাকো থাকে। আৰু এতিয়া আহিছোঁ শাক ল'বলৈ, দেখিছেনে শাকৰ এক্সট্ৰাকৈ এখন মানে এনেকৈ দোকান থাকে। তাৰপিছত আৰু ইয়াতে ফ্ৰুটছ বহুত ভেৰাইটিজ ফ্ৰুটছ থাকে, আৰু ফ্ৰুটছখিনি মানে সস্তীয়াও হয় আৰু ভালো, মানে কোৱালিটিটো খাবলৈ বহুত মিঠা হয়। আৰু এয়া আমি আপেল মধুৰিআম আৰু ডালিম, তাৰপিছত কিউবি কেইটামান, আৰু ড্ৰেগন ফ্ৰুট খাম বুলি ক'লে ল'ৰা দুটাই দেখি পেলাই ড্ৰেগন ফ্ৰুটো লৈ ল'লোঁ, আৰু গোটেই সপ্তাহটোৰ কাৰণে ফ্ৰুটছ লৈ লৈছোঁ। আৰু তাৰপিছত আকৌ এইটো সেইটো চব্জি লৈ আছোঁ এতিয়া। আৰু এইখন দেখিছেনে নৰ্থ ইষ্টৰ দোকান। ইয়াতে আপুনি 12মহীয়া কেঁচা কঁঠাল ইয়াতে চলি থাকে, পকা কঁঠালটো নলয়, আৰু গুটিও থাকে কঁঠালৰ। আৰু এই চব্জি খোৱা কঁঠালটো ইয়াত দেখিছে কাচকল, অমিতা, কোমোৰা এইবিলাক বহুত ধৰণৰ, মানে আমাৰ নৰ্থ ইষ্টৰ বস্তুখিনি এইখন দোকানত পায়, কিন্তু বহুত দাম। আমি তথাপিতো অমিতা খাই ভাল পাওঁ যিহেতু অমিতা কাচকল এইবিলাক লৈ থাকোঁ ইয়াৰ পৰা। আৰু মাটিআলু আছে তাত। তাৰপিছত আকৌ এইটো সেইটো চব্জি লৈ আছোঁ বাৰু। আৰু এতিয়া আকৌ আহিছোঁ মই এখন দোকানলৈ, এইখনতো শুকান গৰম মছলা, পাপৰ, ফিংগাৰ এইবিলাক সৰু সৰু বস্তু, টফিবিলাকো, ইলাচি, কালজিৰা, সৰিয়হ গুটি, মেথি গুটি, চফ, এই মছলা, বিভিন্ন ধৰণৰ মছলা বা টফি, তেতেলী এইবিলাক বহুত ধৰণৰ বস্তু এতিয়া 10 টকীয়া সৰু সৰু পেকেট বনাই থৈ দিছে। তাৰ পৰাও মই কিবা কিবি লৈ যাওঁ, আৰু এইবিলাক বস্তুৰ কাৰণে মোৰ খুব ভাল লাগে বজাৰত আহি। আৰু এইখন যে প্লাষ্টিকৰ দোকান দেখিলে, সেইখন 5 টকীয়া দোকান, তাতো বহুত প্ৰয়োজনীয় সামগ্ৰী পোৱা যায় 5 টকাতে। তাৰপিছত আকৌ এয়া অকণমান আপোনালোকক বজাৰখন দেখাই দিছোঁ। কাপোৰৰ পৰা, বাচন বৰ্তনৰ পৰা, মানে ফল মূল, প্লাষ্টিকৰ বস্তু এইবিলাক চব প্ৰয়োজনীয় সামগ্ৰী ইয়াতে পোৱা যায়। ষ্টেচনাৰীও থাকে, আৰু চেল চলি থাকে, মানে 100 টকীয়া, 50 টকীয়া, আৰু 5 টকীয়া দোকান, 10 টকীয়া দোকান দেখালোঁ আপোনালোক। তাৰপিছত আকৌ গৰম গৰম জিলাপি মানে বনাই আছিলোঁ, তো সেয়াও লৈ আহিলোঁ মই। আৰু এইজনী মই দেখিছেনে, মানে আমি সলনি কৰি থাকোঁ, আৰু এবাৰ যদি এখেতে লয় বনা দুখন, এবাৰ মই লওঁ। আৰু সৰু ল'ৰাটোকো লৈ থাকিব লাগে যে, সি অলপ সময় খোজ কাঢ়িলে তাৰপিছত আকৌ তাক ল'ব লগা হৈ যায়। তো এবাৰ তাক মই লওঁ, এবাৰ পাপাকে লওঁ, আৰু মনা দুখনো এনেকৈ আমি অদলা বদলি কৰি থাকোঁ। আৰু বজাৰখন চাই কেনেকুৱা পালে জনাবচোন। আমাৰ বাৰু গোটেই সপ্তাহটোৰ কাৰণে মানে বেছিকৈ কৰি ল'লোঁ অকণমান। আজি ভাল ভাল চব্জি ওলাইছিলে, আৰু মানুহ কম আছিলে একচুৱেলি, সেইকাৰণে ভিডিঅ' কৰা হ'ল। নহ'লেতো গৈয়ে থাকোঁ বাৰু, কিন্তু ভিডিঅ' দেখা হোৱা নাছিলে। এতিয়া সেনেকৈ ল'ৰা দুটাক হাজবেণ্ড ডিউটিত গ'লে মানে ল'ৰা দুটাক মই অকলে লৈ যাওঁ, আৰু সেইকাৰণে ভিডিঅ' কৰা নহয়গৈ। আৰু এতিয়া আহি গৈছোঁ পাকঘৰলৈ, আৰু ৰাতিৰ সাজৰ মানে প্ৰস্তুতি কৰি আছোঁ। এয়া মাছ অনা বুলি কৈছিলোঁ যে, এয়া মাছ। তাৰপিছত আজি বনাম অমিতা। আগতে অনা অমিতাৰ এফাল আছিলে। তাৰপিছত ব্ৰকলি ঠাৰিকেইডাল চাওকচোন, এনেই যাব নিদিওঁ, আৰু ইমান দামৰ বস্তু, আৰু ব্ৰকলিৰ বোলে ঠাৰিকেইডালতে বেছি ভিটামিন থাকে, আপোনালোকে গম পায়নে? মই এনেকৈ শুনিছিলোঁ, আৰু সেইকাৰণে ব্ৰকলি ঠাৰিকেইডালো ইয়াতে কাটি দিছোঁ। এনেই অকণমান তৰকাৰী কৰি খাম, আৰু অমিতাৰ খাৰ নিদিওঁ, কিন্তু এনেই তৰকাৰী, মাছৰ তৰকাৰী কৰি খাম। তাৰপিছত আকৌ এয়া বাতিটোত পেটুও থৈ দিছোঁ, এইখিনি বাৰু কালি বনাম, আজি নবনাওঁ। আৰু এয়া দেখিছেনে, মই এতিয়া ভালকৈ নিমখ হালধি মাছখিনি সানি লৈছোঁ, আৰু এয়া মই মাছ ভাজি আছোঁ। এফালে মই এইখিনি বইল হ'বলৈ ৰাখি দিছোঁ, এফালে মাছ ভাজি আছোঁ। আৰু এতিয়া মই কৰিম চিফটিং বস্তুখিনি, মানে বেলেগে পাৰ্চেল আনবক্সিং কৰে, মই বাৰু চব্জি আনবক্সিং কৰি দেখালোঁ আপোনালোকক।
আৰু ল'ৰাটোৱে দেখিছেনে কেমেৰা অন হ'লে যে সি ইমান নাচি ভাল পায়, কথা কৈ ভাল পায়, কিবা কিবি কৈ আছে, ডেন্সো কৰিলে এবাৰ। আৰু মই এতিয়া ফ্ৰিজটো গোটেই খালী কৰি লৈছোঁ, যিমান যি বাস্কেট আছে এইবিলাক ওলাই লৈছোঁ। এতিয়া গোটেইখিনি থৈ দিব লাগিব তাত চব্জি। আৰু ইফালে মাছো ভাজি আছে, মাছো চাই আছোঁ। আৰু ইফালে মোৰ ভাতৰো আগবাঢ়ি থাকিব আৰু ইফালে বজাৰখিনিও থৈ আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। আৰু আপোনালোকেতো দেখিলে মই মাছ ভাজি চব্জিখিনিও ফ্ৰিজত থৈ দিলোঁ ভালকৈ। তাৰপিছত আকৌ মাছ ভজা হৈ গ'লগৈ আৰু অমিতাখিনি যে বইল হ'ব দিছিলোঁ এইখিনিও বইল হৈ ঠাণ্ডা হৈ গ'লগৈ। তাৰপিছত আৰু কুকাৰটোত ভাত বহাই দিছোঁ আৰু এতিয়া আহিছোঁ আঞ্জা বনাবলৈ। আৰু আদা নহৰু থেতেলি ল'লোঁ অকণমান। তাৰপিছত আকৌ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, অকণমান চিম্পুলেই হয়। আপোনালোকৰ যদি কেতিয়াবা সহজ পদ্ধতিত কিবা মাছৰ আঞ্জা বনাব ইচ্ছা কৰে এইখন বনাব পাৰিব। প্ৰথমতে তেলত পাঁচফোৰণ অকণমান দি জলকীয়া পিঁয়াজ ভাজি লৈছোঁ। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এয়া দেখিছেনে অমিতাখিনি তাত দি দিলোঁ। নিমখ হালধি দি ভালকৈ পিটিকি লৈছোঁ এইখিনি। আৰু মই অমিতাখিনি 6টামান হুইচেল মাৰিছিলোঁ আৰু অকণমান মিট মছলা দিলোঁ। মই মিট মছলা দি খুব ভাল পাওঁ দেই আঞ্জা তৰকাৰীবিলাকত। আৰু এয়া জোখমতে পানী দি মাছ দি উতলিব ৰাখি দিলোঁ। আৰু এয়া আমাৰ উতলি পেলাই হৈ গ'ল আঞ্জাখন। আৰু শেষত ধনিয়া কাটি দি দিছোঁ আৰু বাছ হৈ গ'ল চিম্পুল মাছৰ আঞ্জা ৰেডি। টেষ্টিও হয় খাবলৈ। আৰু আমাৰ মাছ মাংস থাকিলে বেছি একো ভাজি তৰকাৰী খাই ভাল নাপায়, গম পায়নে? সেইকাৰণে আৰু এনেকৈয়ে খালোঁ। আৰু এতিয়া মই খাই লৈ বাচন ধুলোঁ। বাচন ধুই আহি হাতৰ অৱস্থা একেবাৰে বেয়া হৈ যায় দেই, বহুত পানী ঠাণ্ডা হয়। আৰু এয়া দেখিছেনে এইটো মোৰ দৈনিক কাম। আৰু বাচন ধুই হাত সেকিবই লাগিব, হাত একদম মানে তত নোহোৱা হৈ যায়, বিষাই দিয়েগৈ। আৰু এয়া মই অকণমান গৰম কৰিব চেষ্টা কৰি আছোঁ আৰু হাত সেকাৰ আগতে হাত ভৰি ধুই আহিছিলোঁ বাৰু মই। তাৰপিছত আকৌ পানী ভৰাই লৈছোঁ। এয়া ৰাতিপুৱা উঠি খাবৰ কাৰণে যিহেতু গৰম পানীখিনি লাগে সেইকাৰণে মই থাৰ্মাছত ভৰাই থৈ দিওঁ। আৰু আজিৰ কাৰণে মই পাকঘৰৰ কামৰ পৰা আজৰি। আৰু এতিয়া অকণমান ভিডিঅ' এডিটিং কৰোঁ মই ইহঁতে শুই যোৱাৰ পিছত। আৰু এতিয়া হিটাৰটো চলাই লৈছোঁ, যিহেতু বিচনাত গ'লেও টোপনি ধৰে আৰু খালী বহি থাকিব নোৱাৰি, মানে বহুত ঠাণ্ডা, এনে বহি থাকিব নোৱাৰি। সেইকাৰণে হিটাৰটো চালু কৰি বহি লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 12টা বাজিলে, এতিয়ালৈ আহিছোঁ, গুড নাইট।